Hello, hi, নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৌস্তভজ্যোতি বৰা। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু আজি সৰু সুৰাকৈ ভিডিঅ' এটা আপলোড কৰিছোঁ, আপোনাৰ নাটকীয় ভিডিঅ' আৰু মানুহজনীৰ লগতে মোৰ ৱাইফৰ লগতে ভিডিঅ'টো চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যিসকল বন্ধু বান্ধৱীসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ, আপোনালোকে এনজয় কৰক। আপুনি জানে কোৱা। মই কথা এটাকে ভাবিছোঁ। কি কথা? এনেওতো ঘৰটোত অকলে থাকোঁ, তাৰোপৰি ধৰ বেছি কাম বনটো একোৱেই নাই, থাকি থাকি আমনিও লাগিছে, সেই গতিকে কিবা কামতে সোমাওঁগৈ নেকি। কোনো দৰকাৰ নাই। কিয়নো লোকৰ বৰুৱানী দেখিছা, নিজে উপাৰ্জন কৰি পিঠি বিন্দাছ চলি থাকে, তাতে বৰুৱাইতো একো মানা নকৰে, কিন্তু আমাৰ তুমি কিয় এনেকুৱা চব কামতে খালি বাধা। সেইটোহে নহয় যদি কি লোকৰ বৰুৱাই যে সেই দুজনীকে যে বিয়া পাতিছে, ময়ো আৰু এজনী আনিলেও হ'ব। কি